ভাবিছিলোঁ 2022 চনটো 31 ডিচেম্বৰত ভালকৈ বিদায় দি 2023 চনটো যাতে এইবোৰ কৰোণা চৰোণা একো নোহোৱাকৈ যায় আৰু একদম ধুনীয়াকৈ মানে 2023 চনটো আদৰিম বুলি ভাবিছিলোঁ। কিন্তু ইয়াক বিদায় দিবলৈ 31 ডিচেম্বৰটোৱে নাই। এতিয়া 31 জানুৱাৰীতে আমি 2022 চনটো বিদায় দিব লাগিব। বেলেগ কথা এতিয়া চিন্তা নাই, মুঠতে 31 ডিচেম্বৰটো ক'লৈ গ'ল। এতিয়া আমি 2022 চনটো বিদায় দিব লাগিব 31 জানুৱাৰীত। তেতিয়াহ'লে 1 ফেব্ৰুৱাৰীত আমাৰ 2023 চনটো সোমাব নেকি এবাৰ? মাই ডগ 31 ডিচেম্বৰ ধুনীয়া খানা চানা খাই 2022 চনটো বিদায় দিম, কিন্তু আমাৰ কপালত সেইটো নাই। এতিয়া 31 জানুৱাৰী খাই পিনি 2022 চনটো বিদায় দিব লাগিব। 31 জানুৱাৰীত যদি 2022 চনটো বিদায় দিওঁ, 1 ফেব্ৰুৱাৰীত কি সেই 2023 চন সোমাব নেকি? ডাউট, পূৰা ডাউট। 1 ফেব্ৰুৱাৰীত প্ৰকৃততে 2023 চনটো সোমাবনে 1 জানুৱাৰীত 2023 গৈ থৈ যি দেখিলোঁগৈ, বৰকটকি কোম্পানীয়ে 2022 চনটো 13 মহীয়া আৰু 2023 চনটো কৰিলেগৈ 11 মহীয়া। কাৰণ 31 জানুৱাৰীত শেষ হ'ব 2022 চন আৰু 1 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব 2023 চন। 2022 চনটো তই কি তাৰিখে বিদায় দিবি? 2022 চনটো মই বিদায় দিম এবাৰ 31 জানুৱাৰী। 31 ডিচেম্বৰ খাই 2022 চনটো বিদায় দিম বুলি আছিলে, কিন্তু এতিয়া সেইটো নহ'ব। আমি এতিয়া 31 জানুৱাৰীত বিদায় দিব লাগিব 2022 চন। মই কোৱা কথা নহয় কিন্তু দেই, বৰকটকি কোম্পানীয়ে কোৱা কথাহে।